এতিয়া আমি মানে চাৰিআলি যাওঁ বজাৰ কৰিবলৈ বস্তু শাক পাচলি মাংস তেনেকৈ ঠাণ্ডা চাণ্ডা আনিব যাওঁ আৰু ব'লক যাওঁ। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ। এতিয়া আমি বজাৰ কৰিবলৈ যাওঁ মানে চাৰিআলি আমি মাংস বা চব্জি কিনিব যাওঁ আৰু ব'লক আমি যাওঁ বাইকত থোঙে। তো গাইছ আমি এতিয়া চাৰিআলিলৈ গৈ আছোঁ মানে বস্তু বজাৰ কৰিবলৈ। কবলৈ সঁচা বুলি মানি লবলৈ মৰমবোৰ মনতে ৰাখি থৈ সাহস নুগুটালে কবলৈ লাহে লাহে কৰি আহিলে মনৰে বাৰিষা কান্দিব ধৰিলে হঠাতে আজি মাজ নিশা। আমি এতিয়া পালোহি আমি ইয়াতে দোকানত আহিলোঁ মই এডোখৰতে বহি লওঁ আমাৰ দাদাই বস্তু কিনিব আৰু এডোখৰতে বহি লওঁ ভিতৰত আগলৈ মানে কি হয় ৰেকৰ্ডিং কৰিছোঁ মোৰ কাৰণ মানুহৰ আগত অকণমান মানে ভিডিঅ' বনোৱাৰ লাজ লাগে প্ৰথম যেন। ব'লক আমি তেতিয়ালৈ আগবাঢ়োঁ ভিতৰত। সেই গাইছ এই দোকানটোত আমি সদায় বজাৰ কৰোঁ আমি মানে সদায় ঠাণ্ডা চাণ্ডা খাওঁ আৰু আপোনালোকক এতিয়া আমি ঠাণ্ডা খাইছোঁ দেখিছে ন মই এতিয়া পেপচি বটল খাইছোঁ আৰু আপোনালোকক এতিয়া আমি দেখুৱাওঁ এই গোটেই দোকানটো আপোনালোকৰ ভিতৰৰ ফালে দেখুৱাম কি কি আছে কি কি নাই চাব ৰখিব। এইটো বজাৰ কৰা হৈ গ'লে আমি তাৰপিছত শাক পাচলি কিনিমগৈ আৰু শাক পাচলি কিনাটো আপোনালোকক আমি দেখুৱাম ভিডিঅ'ত। এইটো দেখিছে গোটেই দোকানটো ইয়াৰ ভিতৰত এই দোকানটো বহুত এগাল বস্তু আছে ইয়াত বহুত বেছি বস্তু পায়। ইয়াত আমি মানে ৰেগুলাৰ বজাৰ কৰিম বুলি ক'ব পাৰে দাদা আমি এই গোটেই দোকান দেখিছে নাই ইয়াতে আমি ঠাণ্ডা খাওঁ বা আমাৰ ওচৰত নহয় অকণমান দূৰ হয় কিন্তু আপোনালোকে ইয়ালৈ আহিলে মানে এই দোকানটোত সোমাব। এই দোকানটোত বহুত বস্তু থাকে। আমি এতিয়া চব্জি কিনিব যাওঁ নে কি কয় তেতিয়াহ'লে গাইছ এই দোকানটোৰ পৰা আমি এতিয়া বজাৰ কৰি ল'লোঁ। এতিয়া চব্জি তো এইটো দেখিলে নাই মেগী আলু এনেকৈ মানে বজাৰ কৰি ল'লোঁ আৰু এতিয়া আমি বাইকত উঠি যাম আৰু নে কি কয় বাইকত উঠি এতিয়া আমি চব্জি কিনিব যাম। দাদা এতিয়ালৈকে অহা নাই ধৰিবলৈ কিন্তু বেয়া আছে ধৰিবলৈ একদম বেয়া আছে। মোৰ খঙি নুঠে আজিকালি মাজতে মোৰ নেমু দিয়কচোন নেমু কেনেকৈ আছিলে নেমু কেনেকৈ আছিলে 3টা 4টা দিয়ক। বস্তুটো আছে ন আপোনাৰ ওচৰত বস্তু এই দুটা বস্তু একেই ন একেই নে কেইটা একেই বস্তু কেনে আছিলে তুমি 1 কেজি বা 50 কেজি বেছি হৈ যাব নেকি দিয়ক কেজি লৈ যাওঁ বস্তু ভেন্দি দিব ভেন্দি নাই ন আপোনাৰ চব্জি বজাৰ কৰিলোঁ আৰু এইটো আমি এতিয়া ঘৰলৈ যাওঁগৈ। আমি ঘৰলৈ যোৱাৰ সময়ত বহুত আন্ধাৰ হৈ গ'ল আপোনালোকে দেখিছে নহয় এতিয়া বহুত আন্ধাৰ হৈ গ'ল তেতিয়াহ'লে আমি ঘৰলৈ গৈ থাকোঁ নে কি কয়। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ দুকুৰা মাটি বুলি কৈ পেলাই দুখীয়া গাইছ এতিয়া আমি ঘৰ পালোঁ এতিয়া একদম পোহৰ নাই দেখিছে নহয় এতিয়ালৈ বনাই গ'লে তোৰ জোৰ চাই যাব জোৰটো তেনেকুৱা লাগব আৰু এইটো ভিডিঅ' বনাবলৈ একদম মজা আছে একদম লাইটটো আন্ধাৰ হৈছিলে সেইকাৰণে মানে পোহৰ পৰা নাই। গাইজ ঘৰ পালোহি এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু এতিয়া মই পঢ়িবলৈ যাওঁ। প্লিজ মোৰ চেনেলটো ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ আৰু এটা নতুন ভিডিঅ' পাই যাব।